Hello everyone, নমস্কাৰ জনাইছো সকলোকে মোৰ অন্য এটি ব্লগলৈ কি খবৰ আপোনালোকৰ মোৰ পিছে ভালে ছোৱালীজনীয়ে বনাইছে খাসি তাকে আপোনালোকক দেখাম দেই দেখাই আছো বনাইছা mutton এয়া মটন বনাইছে চকু উৰি গৈছে তেলটো ইমান কাৰা বা না ধুনীয়া কালাৰ উঠিছো মছলা দিয়ে মই ঢকিয়ে নাই পোৱা মটন বনাব লৈছে আমাৰ বাইদেৱে আপোনালোকক দেখাই থাকিম দেই এইফালে ইসা ভালকে এপিনে চাই দিয়া হাই কৈ দিয়া ইয়াত এতিয়া মটন বনাই আছো এয়া মছলা দিলে মছলা দিয়াৰ পাছতে মই ভিডিঅ' কৰিছোঁ দেই আমাৰ ৰান্ধনি ঠিক আছে এইফালে চা ব্লগাৰ দেখিছেনে ভিডিঅ' কৰি আছে ইফালে দিছে নিমখ মছলা চব দিয়া হ'ল তাৰপিছত দিছে হালধি হালধি দিলে বা ইমান ধুনীয়া কালাৰ হৈছে নহয় লৰাই দিম Hello guys, ayo color boya. বাপৰে বাপ কালাৰে Mutton adile mane paltu mori pore kitaba. নহলে মামা বনাই আমাৰ এওয়ে বলে বনাব নাজানে মানে মসজিদ একেবাৰে মানে সহজ উপায়েৰে বনাব বিচাৰো খানি পিটিকি বুলি এতিয়া মটন খিনি দিছো এয়া মটন খিনি দি এতিয়া লৰাই দিম ফালে দিছে পানী বেছি নিদু অলপমান দিম এয়া পানী দিলে তই কুকাৰটো কি অফ কৰি দিবি নেকি এতিয়া এতিয়া ঢাকন মাৰি দিনে অকমান চিটি মৰোৱা পাছতহে আলুখিনি দিম নহলে বহুত সিজি যায় ন আলুটো সেইটো কাৰণে মই অসমীয়া ক'ব নাজানো নেকি মোৰ কি হয় মানে মই ইমান পাহৰি যাওঁ মানুহে হাঁহিব কেতিয়াবা মোক যে কৃষ্ণ এই আলুখিনি পাছত দিব তাই চিটি মৰোৱাৰ পাছতহে আলুখিনি দিব ৰবালে পানী আদা নহৰু পেষ্ট দিবলৈ পাহৰি থাকিব খতম এয়া এতিয়া দি দিছো একো নহয় আদা নহৰু ইফালে ঢাকন মাৰি দিছো অলপমান 6টামান চিটি মৰাৰ পাছত খুলি কিনে আলুকেইটা দি দিম আকৌ চাই থাকক গাইছ দিলে কিন্তু মোক তাই ক'বলৈ নলে এফালে কেঁচা আলু চব্জিৰ লগত সেনেকৈ খাই বোলে কেঁচা আলু দি কেনে মাংস তাক দি দিম এতিয়া ভাতৰ লগত হৈ যাব এতিয়া আৰু এয়া আমাৰ বাইদেউ দেখিছেনে তাই একেবাৰে পূৰা বিহুৰ কাৰণে গান লিখি আছে আৰু মোকো চিঞৰি আছে তহঁতি পাকঘৰত ভিডিঅ' বনাই আছ ইয়াত নাই অহা মোক কৈছে ধনিয়া কাটিবলৈ তাইক লগাই দিছোঁ দেখিছে মাংস খাওঁ বুলি এইফালে মাংসটো হৈ গ'ল দেই মাংস হৈ গ'ল এইফালে ধনিয়া দিম আৰু এইফালে ভাত বহাব লৈছোঁ এয়াই ভিডিঅ'টো যিমান পাৰোঁ অলপ ৰাখি থোৱা হ'ল তাকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই এতিয়ালৈ বাই বাই